হেই বন্ধুসকল আপোনালোকে কেনে আছে আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে ৰাতিপুৱা মাছৰ ভিডিঅ' বনালোঁ মাছ মৰা ভিডিঅ' আমাৰ ইয়াতে মাছৰ বাবে বিখ্যাত এই দেখিছে চাৰিওফালে জাল ঢেঁকী জাল বুলি কয় না এইবিলাক ঢেঁকী জাল এইয়া ঢেঁকী জাল আমাক তুলিছ থাকিলে আমাৰ এয়া মফিজুদ্দিন মোল্লা ৰাতিপুৱা আহিছে মাছ মাৰিবলৈ মাছ পাইছে না কিবা নাই পোৱা নাই এই ভাবি দে মাছেই নাই ক'ত আহিব এই পথাৰত পল দি মাছ মাৰে উঠছে না এইয়া আমাৰ আৰু এজন মানুহে বৰশী বাই আছে এইয়া দেখা পাইছে দলঙৰ সিপাৰে এইটো এওঁ কিন্তু বৰশী মাৰাত এক্সপাৰ্ট মাছ উঠক নুঠক পুৰা দিনটো চেষ্টা কৰে ভাল কথা এইটো মোবাইলটো ধৰা মই এবাৰ টানো চাওঁ এইফালে যোৱা চালো আছে বাপরে বাপ ভারী রে আচ্ছা দেখাই যা নাই মাছ চাছ নাই আকৌ নাই এইটো টানো পাবতো পিছলা পরে যাব নাই ভাই না মাছ নাই মাছ শেষ মাছ আর কিমান থাকবো ভাই হ'ব ভিডিও বানালে কম করে দেন লাগবে জৌনি করা নেই এডিট করে ছেড়ে দেবো হ'ব একবার তোলা হয়েছে তা এয়া দলঙৰ ওপৰৰ পৰা ভিডিঅ' বনালোঁ ইয়াৰ চাৰিওফালে দেখা পাইছে ঢেঁকী জাল আমাৰ ইয়াতে মাছৰ বাবে বিখ্যাত এইটো আমাৰ ঘৰৰ সন্মুখৰ দলং হয় দলঙৰ ওপৰৰ পৰা ভিডিঅ' বনালোঁ এয়া আমাৰ ইয়াতে বুলুট অঞ্চলত মাছৰ বাবে বিখ্যাত হয় ভিডিও কেনে হল ভিডিও যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰি দিব শেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকন বাজি দিবলৈ পাহৰি নাযাব